আসসালামু আলাইকুম এণ্ড গুড মৰ্ণিং সকলোকে। মই পাৰবিনে আপোনাক সকলোকে মোৰ চেনেল পাৰবিন ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাক সকলো ভালেই আছে, আমিও ভালে আছোঁ, খুব ভালেই আছোঁ এতিয়া বৰ্তমান বাৰু দেই, একো অসুবিধা নাই, সকলো ফালৰ পৰা ঠিকেই আছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এতিয়া ৰাতিপুৱা শুই উঠিলোঁ আৰু উঠি নিজৰ কামখিনি কৰি পেলাই এতিয়া ভাত কেইটামান বনাব লৈছোঁ। আৰু দাইল তিয়াইছোঁ, এয়া মচুৰ দালি অকণমান তিয়াই লৈছোঁ, দাইল বনাব লাগিব দুপৰীয়াৰ কাৰণে দেই, এতিয়া নহয়, দুপৰীয়া খাব লাগিব যিহেতু, সেইটো কথা কাৰণে দাইলখিনি তিয়াই মই থৈ দিছোঁ। দাইল মানে কি আৰু অকণমান কোমলি থাকিলে কেৰাহীত দাইল বনাবলৈ ভাল। মই বৰকৈ প্ৰেছাৰ কুকাৰত মানে দাইল বনালে আমাৰ ঘৰৰ মানুহে খাই ইমান ভাল নাপায়, আমি কেৰাহীতে দাইল বনাই পেলাই খাওঁ। আৰু তাৰপিছতে আহিলে ভাত মানে কি হৈছে, আমিবিলাক মানুহ ন, আমি ৰাতিপুৱা ভাত খালেহে আমাৰ পেট মানে ভৰে আৰু ভাল লাগে। আৰু কিছুমান মানুহে মানে কি খায় আৰু কিবা কিবি বস্তু আৰু, কিন্তু সেইখিনি মানে আমি খাব নোৱাৰোঁ। আমি ভাত খাওঁ আৰু ভাত বেছিকৈ খোৱাৰ কাৰণে কি হয়, স্বাস্থ্যবিলাক মানে বেয়া হৈ গৈছে দেখিবলৈ, ওজন বাঢ়ি গৈছে, দেখিবলৈ মানে চাইজ নাইকিয়া হৈছে অকল ভাতৰ কাৰণে। কিন্তু ভাতৰ সলনি যদি বেলেগ কিবা খাব পাৰি তেতিয়াহ'লে খুবেই ভাল। আমি আজি খাব নোৱাৰোঁ। এই কুকাৰতে চাউল দিছোঁ, তাৰপৰা আলু দুটা দিছোঁ, মানে এই দুটা আলু পিটিকা কৰি খাব লাগিব। এনেকৈ ভাতত দিয়া আলু পিটিকা কৰি খাই মই খুব বেছি ভাল পাওঁ, সেইকাৰণে দি দিছোঁ লগতে। আৰু এয়া কুকাৰৰ ঢাকন মাৰিছোঁ। আৰু আপোনালোক সকলোকে মই মোৰ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনাক সকলোৱে মোক যথেষ্ট মৰম দিছে, তেনেকৈ আগলৈকো মোক মৰম দি থাকিব। আৰু যিসকলে আগৰ পৰা চাই আছে তেওঁলোককতো মানে বহুত বহুত ধন্যবাদ জনাইছোঁৱেই। আৰু যদি কোনোবা নতুনকৈ আজি প্ৰথম মোৰ চেনেলত ভিজিট কৰিছে, মানে আজি প্ৰথম মোৰ চেনেলটো খুলি চাইছে, তেতিয়াহ'লে আপোনালোকক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। শেষলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আৰু কোনোবাই যদি ফেচবুকৰ পেজত, মানে ফেচবুকৰ মজিয়াৰ যোগেদি যদি মোৰ ভিডিঅ'টো চাইছে, তেতিয়াহ'লে মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰি থৈ যাব বুলি মই আশা কৰিলোঁ। ফ'ল' কৰিব, লাইক কৰিব, আৰু তাতো কমেণ্ট এটা কৰিব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় মোক কমেণ্ট কৰি জনাব। আৰু মোৰ যিহেতু ডেইলি ব্লগৰ চেনেল হয়, সেইটো কথা কাৰণে মই ডেইলি ব্লগেই দিছোঁ। আৰু তথাপিতো কেতিয়াবা মই ক'ৰবাত ফুৰিবলৈ গ'লে কিছুমান ভিডিঅ' আপলোড কৰোঁ, সেইখিনিও আপোনালোকে আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰে। আৰু এতিয়া কথাটো হ'ল কিন্তু আজি যিহেতু দেওবাৰ, এতিয়া তামান্নাৰ আৰ্টৰ ক্লাছ আছে 10টা বজাৰ পৰা, তালৈ যাম। আৰু তাহাঁতি এতিয়া শুই আছে বৰ্তমান। মই উঠিলোঁ, উঠি পেলাই মই দাংবডি কাটিছোঁ। আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে বাৰু পাচলি খাই বেয়া নোপোৱাকৈ নাথাকে, তাহাঁতি পাচলি ভাল পায়। ভাত বনাইছোঁ আৰু ভাজিয়ে বনাব লৈছোঁ। আৰু এয়া চাওক মানে কি আৰু পাচলি কটা চাব পৰা নাই, কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু শেষলৈ খুব ইণ্টাৰেষ্টিং আজি এটা ঘটনা মোৰ লগত ঘটিছে। খুব ভাল লগা এজন মানুহ মই লগ পাইছোঁ। কাকটো লগ পালোঁ, মানে কেনেকুৱা লাগিলে আপোনালোকে তেওঁক চিনি পায় নে নাপায়, ভিডিঅ'টো শেষলৈ আপোনালোকে চালে গম পাব। তেতিয়া ভিডিঅ'টো চাই থাকক। আৰু ভাজি হ'ল, ভাত পানী খালোঁ, খাই বৈ এয়া এতিয়া ওলাইছোঁ, মানে যাবলৈ ওলাইছোঁ। আৰু মই তামান্না নিজে ৰেডি হ'ব পাৰে আজিকালি, তাই নিজে ৰেডি হ'ল। আৰু মই মূৰটো ফনিয়াই লৈছোঁ, ভিতৰত ইমান এহেঁতি উৎপাত কৰি আছে, বাহিৰত আহি মূৰটো ফনিয়াইছোঁ। আৰু যাম এতিয়া ওলাই পেলাই, এওঁ গৈ থৈ আহিবগৈ, তাৰপিছতে আহি পেলাইহে আৰু আকৌ আপোনালোকক লগ পাম।
আৰু মই দেখিছেনে মই এটা বস্তু নতুনকৈ আজি পিন্ধিছোঁ মই মানে গিফ্ট পাইছোঁ আৰু মোৰ মানে মোক দিছে মোৰ একেবাৰে মানে খাছ মানুহে মোক মানে গিফ্ট কৰিছে দেখাই আছোঁ আপোনালোকক ৰ'ব দেই চাব কি দিছে এইযোৰ চাওক ঝুমকা দেখিছে ইমান ভাল লাগিছে মই খুব ভাল দেখিছোঁ আৰু মোৰ আকৌ চখ এটা আছে মানে কাণফুলি দেই মই মানে পিন্ধি খুব ভাল পাওঁ আৰু এতিয়া ব'লক গৈ থাকোঁ তামান্নাৰ আৰ্টৰ ক্লাছৰ পৰা এতিয়া বৰ্তমান আহি ঘৰ পালোহি 12টা বাজি গ'ল এতিয়াহে মানে ভালকৈ চাহ অকণ খাম আকৌ ভাত কেইটামান বনাব লাগিব যি মানুহ অতি কামত পাকৈত তেওঁলোকে মানে আগতীয়াকৈ চব কৰি মেলি গ'লহেঁতেন 10টা বজাৰ আগতে আৰু মই ইমান পাকৈত নহয় মই ইমান কাম মানে লেহেম যে মই এলেহুৱা সকলোৱে জানে আৰু এতিয়া মানে সেইকাৰণে এতিয়াহে কৰিম আৰু যি কৰিম পানী আহিলে পানী চব আহিলে আঁচিখনতে ধৰি মেলি থৈছে গোটেই কাম পৰি আছে চব কৰোঁ আৰু এইখিনিতে খুব ভাল লগা কথা এটা হ'ল মই যেতিয়া তামান্নাক আৰ্টৰ ক্লাছলৈ লৈ গ'লোঁ যাওঁতে বাটতে মানে আমাৰ কমাৰখাটোৱাল তিনিআলিতে মানে হেৰি ৱেক আপ মনীষা আপোনালোকে নিশ্চয় তেওঁ ভিডিঅ' চাইছে তেওঁ ফেচবুকতো পেজ আছে আৰু ইউটিউবতো তেওঁ ভিডিঅ' দিয়ে তেওঁ ইউটিউবাৰ সকলোৱে তেওঁক চিনি পায় কিন্তু দেই মোৰ মতে তেওঁ প্ৰেংক ভিডিঅ' বনায় আৰু খুব বেছি ভাল লাগে ময়ো সদায় মই ভিডিঅ' তেওঁ চাওঁ আৰু আজি মানে পটককৈ মই কমাৰখাটোৱাল তিনিআলি দেখি গ'লোঁ যাওঁতে মই গাড়ীখন আমি উঠি যাওঁতে দেখিলোঁ তেওঁ বাটতে মানে বাইকখনৰ পৰা নামি ৰৈ আছে বাইকখন কিবা অসুবিধা হৈছে তাৰ মই তামান্নাৰ ওচৰত তামান্নাক মানে আৰ্টৰ ক্লাছত থৈ পেলাই মই ভাবিছোঁ যে তেওঁ হয়নে নহয় আকৌ ভাবিলোঁ তেওঁ হয় কাৰণ তেওঁ পিংক কালাৰ হেলমেটটো মই চিনি পাইছোঁ আৰু মানুহগৰাকী মানে সম্পূৰ্ণ অৱয়ৱটো তেওঁ লাগিছে মানে ৱেক আপ মনীষা যেন লাগিছে তাৰপিছত মই গুচি আহিলোঁ আহি পেলাই মই হেৰি কৰিলোঁ এই অহাৰ পিছত মানে মই আগবাঢ়ি আহি পেলাই মই সুধিলোঁ মানুহজন ৰৈ আছিলে আচলতে মই নাজানো সেইজন যে মানে মনীষাৰ যে হাজবেণ্ড মই নাজানো তেওঁকে মই সুধিলোঁ যে মানুহগৰাকী কোন তাত বহি আছে মোৰ চিনি পাব লাগিছে তাৰপৰা কৈছে তেওঁ মনীষা হয় ইউটিউবাৰ তাৰ মই দৌৰি যোৱা দি গৈছোঁ তেওঁৰ লগত 2-4টা কথা পাতিলোঁ খুব ভাল লাগিলে কিন্তু মই তেওঁক কৈছোঁ যে মই মোৰ ভিডিঅ' দিবৰ কাৰণে আপোনাৰ পৰা ভিডিঅ' মই বিচৰা নাই কিন্তু মই আপোনাক লগ পাই খুব ভাল লাগিলে কাৰণ মই সদায় আপোনাৰ ভিডিঅ' চাই আছোঁ কিন্তু মই কমেণ্ট বৰকৈ কৰা নহয় আৰু তেনেকৈ বহুতৰে ভিডিঅ' চাওঁ আছাম জেটৰ ভিডিঅ' চাওঁ মই ভাল পাওঁ চাই আৰু এতিয়া বিল্ড PG মানে পলাশ গগৈ বুলি এজন ল'ৰা যে আছে প্ৰেংক ভিডিঅ' বনায় এইখিনি খুব তেওঁ চৰ্চিত হৈ আছে স্পাইল পটেটৰ ভিডিঅ' তেওঁ প্ৰেংক এটা বনাই আছে মই তেওঁৰ ভিডিঅ' চাই খুব বেছি ভাল পাওঁ আৰু তেনেকৈ বহুত মানুহ আছে মই ভিডিঅ' চাই ভাল পাওঁ তেনেকৈ এগৰাকী ৱেক আপ মনীষাও হয় আৰু তেওঁক লগ পালোঁ কথা বতৰা পাতিলোঁ অকণমানি ক্লিপ এটা মই আগবঢ়াইছোঁ তেওঁক লগ পোৱা আপোনালোকে ভিডিঅ'ৰ মাজতে সেইটো চাওকচোন চাই ভাল পাব আৰু এতিয়া মই ভাত পানী বনাই কামখিনি কৰি লওঁ পুনৰ আপোনালোকক লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টো সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ আজি মই তামান্নাক আৰ্টৰ ক্লাছলৈ লৈ আহিছিলোঁ আমাৰ ইয়াৰ নিজৰ এইটো গাঁৱৰ তিনিআলি মানে আমাৰ ইয়াতে ৱেক আপ মনীষা তেওঁক লগ পালোঁ খুব বেছি ভাল লাগিছে মই সকলোৱে নিশ্চয় চিনি পায় তেওঁক আৰু খুব ভাল জনপ্ৰিয় এগৰাকী ইউটিউবাৰ হয় আৰু এতিয়া মানে আমাৰ ইয়াত এডোখৰত ৰোৱা দেখি মই এইফালে পাৰ হৈ গৈছিলোঁ পটককৈ দেখি তেওঁ পিংক কালাৰ যিটো মানে হেলমেট এইটোত মই চিনি পাইছোঁ কাৰণ মই ভিডিঅ'টো চাই থাকোঁ আৰু আজি লগ পাই খুব বেছি ভাল লাগিলে আৰু মানে একদম দিল খুচ হৈ গৈছে আৰু মোৰো বহুত ভাল লাগিলে যে বাইদেউ দেখি যে আকৌ উভতি আহিছে তেওঁ কামত আছিলে ন কামত থকাৰ পিছতো যেতিয়া উভতি আহি মাতিছে সেইকাৰণে বহুত ভাল লাগিলে আৰু যিসকলে চাই আছে বাইদেউক ছাপোৰ্ট কৰিবৰ কাৰণে আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আমি একোৱে নাই হয়নে বাৰু মৰম দিব আশীৰ্বাদ দিব মই আহিছোঁহে জাষ্ট মানে নামিছোঁ আৰু ইউটিউবৰ মানে পথাৰত লাহে লাহে আপোনালোকে সহযোগ কৰিলে আগলৈ নিশ্চয় আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু বহুত ভাল লাগিলে দেই মনীষাক লগ পাই খুব বেছি ভাল লাগিলে তাৰপাছতে আহি ঘৰত ভাত পানী খালোঁ মেলিলোঁ সেইবিলাকৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'লে কিন্তু আবেলি চাওকচোন ইমানেই বেছি বৰষুণ দিছে ইমান বেছি বৰষুণ দিছে মানে একদম কাৰো মাত কোনেও নুশুনে এনেকুৱা নিচিনা পৰিস্থিতি হৈছে আৰু ভালো লাগিছে বাৰু যথেষ্ট গৰম আছিলে দিনটো গৰমত মানে মানুহ থাকিব নোৱাৰা নিচিনা অৱস্থা ফেনৰ বতাহে মানে কাম নিদিয়ে এনেকুৱা গৰম দেই কিন্তু মানে কি এতিয়া বৰষুণ যাক দিলে খুব ভাল লাগিছে আৰু ভিডিঅ'টো বেছি দীঘলীয়াকৈ গৈ নাথাকোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক এটা কৰিব দেই আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি থৈ যাব